guys, welcome back to our YouTube channel. আজি আমি ধুনীয়াকৈ একদম আকৌ সাজি কাচি ওলালো ক'ত যাম এতিয়া আমি আজি এতিয়া মানে মাইনা লগৰ ফেমিলিৰ লগত পিকনিক এটা যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ মানে এইবাৰ বছৰখন দেখুৱাই আছে ৰ'ব মানুহ মানে আজি বহুত মানে আজি যিহেতু দেওবাৰ একদম পুৰা মানুহ আৰু এইকণতে মানে এখন গাড়ী আহিবলৈ আছে আমাৰখন গাড়ী আহিবলৈ এইকণতে বস্তু বাহনিবোৰ নমাইছোঁ আৰু হাই কোৱা হাই পোৱাইহে নাই মেইন মানে যি তুলিছিলে সি আহি পোৱাইহে নাই ৰখি আছে 12টা বাজি গ'ল চবেই তো মাংস ধুনীয়া ধুনীয়া ঘূৰ নগিয়াই আছে আমি আৰু মুখলে আঁতলে চাই বহি আছোঁ আৰু কি ক'ব 12:30 হ'ল এতিয়া এইবোৰ চব যোগাৰ কৰিছোঁ এইফালে মানে আমি 12:30 ব্ৰেকফাষ্ট খাইছোঁহে আৰু কি যে হ'ব ধুনীয়াকৈ নহৰু এটা খুন্দা চিষ্টেম দেখিছে নাই মাংস ৰেডি কৰা হৈ গ'ল আমাৰ ৰান্ধনীয়া হাই এটা কৈ দিয়া এয়া দিছেনে আমাৰ 3টা বাজিলে এতিয়ালৈকে একো হোৱাই নাই মানে সেইপিনে একদম ৰাইজে খাই বৈও পুৰা একদম পুৰা নাচি বাগি আছে আৰু এটা কোৱা মজা হেপী নিউ কোৱা হেপী নিউ কৈ দিয়া হেপী নিউ কৈ দিয়া পোৱালিটোৱে দেখিছেনে একদম গীটাৰ বজাব লাগে তাক অথনিৰ পৰা একদম মানে এতিয়া ফাইনেলি কেনেকুৱা লাগিছে তনু মজা কেনেকুৱা লাগিছে বজোৱা দেই ফাইনেলি ভাত নমাইছে আৰু অ' কাকু কেইটাত নমাইছা ভাত কেইটা বজাত নমাইছা 2:30 বাজিলে
হ'ব না নিজে বনাইহে খাবি বনাই থাকা কোৱা đúng không এইফালে মানে আমাৰ ধুনীয়াকৈ মজাকৈ মানে একদম গানৰ প্ৰগ্ৰেম চগ্ৰেমো হৈ আছে আৰু এইফালে একদম এইফালে খানা চানাবোৰ বনাই আছে ধুনীয়াকৈ তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাওঁ
এইফালে মানে পুৰা বিহু মানে পুৰা নাচিছে আৰু একদম পুৰা ক'ব নোৱাৰা হৈ গৈছে আৰু পুৰা এনজয় কৰিছে ভাল লাগিলে আহি পেলাই পুৰা ধুনীয়াকৈ এতিয়া আমি ভাত পানী খাবলৈ বাকী আছে আৰু ল'ৰা ছোৱালীকেইটাই ভাত খাই দিলে এতিয়া আমি ভাত পানী খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ ৰ'ব মই খাই ল'লোঁ মানে আগতে ৰান্ধনীকে সুধিছোঁ কেনেকুৱা হৈছে খানা কেনেকুৱা হৈছে কৈ দিয়া আকৌ কেনেকুৱা হৈছে কৈ দিয়া খুব মজা লাগে খুব মজা হৈছে পিকনিক থাকিলে আৰু কেনেকুৱা হ'ব খানা অ' জাহ্নৱী কেনেকুৱা এবাৰ খালে ভাল হৈছে নে পুহিছে নুৰুজ
ধুনীয়াকৈ পিকনিক চিকনিক খাই এতিয়া মানে ওপৰলৈ উঠি আহি আছোঁ আৰু পাহাৰীয়া এলেকাটো বহুত ধুনীয়া মানে এইকণ হেৰি মৰিয়নি কি বুলি কৈছিলে নামটো পাহৰি থাকিল নহয় নামটো আকৌ সুধিব লাগিব তেতিয়াহে গম পাওঁ আপোনালোকে কোনোবাই জানে নি মৰিয়নিত আছে এখন নকছাৰী ফালে পাহাৰীয়া এলেকা একদম পূৰা কোনোবাই জানিলে কমেণ্ট কৰিব দেই মৰঙীয়াল বহুত ভাল লাগিলে আহি একদম পিকনিকটো ক'ত খাইছোঁ গম পায়নে সেইকণত চাওক সেইকাৰণে কিমান ওপৰৰ পৰা মানে নামি যাব লাগে সেইকণত খাইছিলোঁ একদম পূৰা নদীখনৰ কাষতে ইয়াত বটিং চেটিঙো কৰিব পাৰি চব পাহাৰীয়া এলেকাৰ মানে থাকিলে আজি আমাৰ তনুৱে একো নাখালে তাৰ আজি বমি হ'ল হয় নাই তাৰমানে ঠাণ্ডা সোমাইছে হজম হোৱা নাই সিহে একো নাখালে আৰু এনেই কিন্তু আহি মজা লাগিলে সেইবোৰ তলতো খাইছে পূৰা চাৰিওফালে মানে একদম সেউজীয়া পাহাৰীয়া এলেকা পূৰা মজা লাগিছে নি পিকনিক খোৱা মজা লাগিছে কেলে বেছিকে খালো লাগিছে এতিয়া যিটো হিলন দিলে মই সৰিয়ে পৰিলো বুলি ভাবিলো সেইফালে একদম পূৰা তলৰ পৰা ওপৰলৈ বস্তুবোৰ উঠাওঁতে মানে চবৰে মজা ওলাই গৈছে মানে উপায়টো নাই খাইছিলোঁ যেতিয়া আৰু আনিবতো লাগিবই হয়নে নহয় ল'ৰাখিনিৰ পূৰা মজা ওলাই গৈছে আৰু দেই একদম চবেই চেলফি লোৱাত ব্যস্ত হৈছে এই আছা চবে বাই বাই কৰি দিয়া সুমন চবে বাই বাই কৰি দিয়া জাহ্নৱী মোকো বাই বাই কোৱা বাই কৰি দিয়া এ মানে যুদ্ধলৈ সাজু হৈছে যুদ্ধ আজি পিকনিক আহি কেনেকুৱা লাগিলে কৈ দিয়া আকৌ অ ৰিম্পি পিকনিক আহি কেনেকুৱা লাগিলে কৈ দিয়া বহুত এনজয় কৰিলে লুটি খাই পৰিলো হয় নে এনজয় কৰিলো পলম কৰিলো হেপী নিউ ইয়েৰ অ সকলোৱে চিঞৰি হেপী নিউ ইয়েৰ কৰি দিয়া আকৌ মাঘৰ বিহু শুভেচ্ছা দি দিয়া থাকিলে ফাইনেলি তললৈ নামি আহি আছো আৰু আমাৰ পিকনিক এদাই সেইফালে একদম পূৰা টাইল টোপোলা মাৰি মানে বান্ধি লৈ আহি আছে আৰু এইফালে আগতো সেই একদম পূৰা পানী দাম চাম লৈ পেলাই গৈ আছে